চিট হেলমেট থ'বলৈ বৰ ভাল এটা টেকনিক আছে। এনেকৈ চিটটো দাঙি লওক, দাঙি লৈ এইডাল এনেকৈ সোমাই দিয়ক। নিয়ন্ত্ৰণ অকলে অকলে ভাবিছোঁ মানুহ আহি আছে গৈ আছে আৰু ময়ো অকলে অকলে পূৰা কামাখ্যালৈ 2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব। ভাগৰ লাগি যায়, কিন্তু কামাখ্যা মাৰ বহুত শক্তি আছে তো, ভাগৰটো অনুভৱ কৰিব নোৱাৰি। মানুহ চাওক, লাখ লাখ আহি আছে গৈ আছে, আহি আছে গৈ আছে। মহাদেৱ ধৰি আছে, মহাদেৱৰ ৰূপ লৈছে, আশীৰ্বাদ দি আছে। এনেকৈ বাটে বাটে মানুহক সহায় কৰি আছে, পানী দিছে আৰু ময়ো ল'লোঁ পানী আৰু গৈ থাকোঁ, কি কি খাব পাৰোঁ চাই থাকোঁ। নাকি চৰপাত, এই চৰপাত ORS, ধন্যবাদ। আহি মজাই বেলেগ, আপোনালোকেও আহিলে এইটো কথাৰে আহিব। এনেকৈ গৈ থাকিলে বহুত ওচৰ হয়। সেইপিনেতো মানুহ আহি আছে গৈ আছে। ইমান ওখ, উঠি উঠি শেষ নহয়, লাগি গৈছে পুৰা একেবাৰে, শেষে নহয়। সেইটো পথাৰে যদি 5 দিন 6 দিন অহা যোৱা কৰে, ফেট কমাৰ কাৰণে বেলেগ এক্সাৰচাইজ কৰিব নালাগে। 4-5 দিন কৰি দিলে পুৰা শ্লিম হৈ যাব দেহা। বাবা নানান তৰহৰ বাবা আহি উপস্থিত হৈছে। গাইছ, মানুহৰ লাইন इस साल भी ऐतिहासिक प्रसिद्ध कामाख्या देवालय की पवित्र अमावस्या मेला को सुरक्षित एवं सुचारू रूप से आगे ले जाने जय मां कामाख्या, जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैल। এতিয়াও আহি আছে, এতিয়া প্ৰায় 7টা বাজিছে আৰু মানুহ আহিয়ে আছে। চাওক আপোনালোকে, মানুহৰ ওপৰত হাজাৰ মানুহ কৰিছে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে তেনেহ'লে অনুগ্ৰহ কৰি শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব আদি কৰি দিব। ধন্যবাদ। জয় মা কামাখ্যা।